এজন ব্যক্তিয়ে বহু দূৰৰ পৰা তেখেতৰ গাধৰ লগত খোজকাঢ়ি আহি আছিল। খোজকাঢ়ি আহি থাকোঁতে ভাগৰ লগাৰ বাবে এজোপা গছৰ তলতে জিৰণি লোৱাৰ কথা ভাবিলে। এই গছজোপা তলতে বহি লওঁ, বৰ ভাগৰ লাগিছে। এইবুলি ভাবিয়ে মানুহজন গাধৰটো ওচৰতে থৈ পিনি শুই থাকিল। 1 hour later. অলপ দেৰি শোৱাৰ পাছত শুই উঠি দেখে যে তেখেতৰ গাধৰটো তেখেতৰ ওচৰত নাই। আৰে মোৰ গাধৰটো ক'লে গ'ল? মই হোৱা সময়ততো সি ইয়াতে আছিলে। কোনে নিলে আকৌ মোৰ গাধৰটো? এইবুলি কৈ তেখেতে নিজৰ গাধৰ বিচাৰি গ'ল। অলপ দূৰ যোৱাৰ পাছতে মানুহজনে এজন ব্যক্তিক লগ পাই তেওঁক তেখেতৰ গাধৰ কথা সুধিবলৈ ধৰিলে। আপুনি এইফালেদি এটা গাধৰ যোৱা দেখিছিলে নি? নাইবা কোনোবাই গাধৰ লৈ যোৱা? মই এইফালেদি দুজন মানুহক এটা গাধৰ লৈ যোৱা দেখিছিলোঁ। কোনফালে গ'ল দেখাওকচোন। মই আহোঁতেতো তেওঁলোক এইফালেদি গৈ আছিল। ব'লকচোন যাওঁ, চাই থৈ আহোঁগৈ। এইবুলি কৈ তেওঁলোক দৌৰ মাৰি গাধৰ চোৰৰ ওচৰ গৈ পালেগৈ। আৰে আপোনালোকে মোৰ গাধৰটো ক'লে নিয়ে? এইটো আমাৰ গাধৰ হয়। আমাৰ গাধৰটো আপোনাক আমি কিয় দিম? আৰে আপোনালোকৰটো কেনেকৈ হ'ব পাৰে? এইটো মোৰ গাধৰ হয়। চাওক, ইয়াৰ ৰংটো হ'লে মোৰ গাধৰ। আৰে আপোনাৰ কিবা ভুল হ'ব পাৰে। এইটো আপোনাৰ গাধৰ নহয়, এইটো আমাৰ গাধৰ হয়। আৰে এইটো মোৰ গাধৰ হয়। আপোনালোকে ভালে ভালে দি দিয়ক, নহ'লে আপোনালোকৰ লগত বেয়া হ'ব পাৰে আকৌ। আৰে গাধৰটোত আপোনাৰ নাম লিখা আছে নি আপোনাৰ গাধৰ হ'বলৈ? এইটো নাই লিখা, কিন্তু এইটো মোৰ গাধৰ হয়। চাওক, আপোনালোকে ভালে ভালে গাধৰটো দি দিয়ক, নহ'লে মই সেইটোৱে কৰিম আকৌ, যোনটো আমাৰ দেউতাই গাধৰ চুৰ হোৱাৰ পাছত কৰিছিল। ইয়াৰ বাপেকে গাধৰ চুৰ হোৱাৰ পাছত কি কৰিছিলোঁ? গাধৰটো দি দিয়ে ভাল হ'ব নি? লৈ লওক আপোনালোকৰ গাধৰ। পিছে আপোনালোকৰ দেউতাই কি কৰিছিল গাধৰ চুৰ হোৱাৰ পাছত? কিনো কৰিব আৰু, নতুন এটা কিনি আনিছিল।